Welcome back to my YouTube channel Smilewithniharika. আপোনালোকৰ সকলোৰে ভালনে? মই ঠিকে আছো। আজি ভাবিছো ব্লগকে এটা বনাও। আজি যেটো 31st ডিসেম্বৰ, আজি 2020 লাষ্টৰ দিন আৰু ভাবিছিল আজি দিনটো অলপমান ডিকিৰ লগত ফুৰিব মেলিব যাম, কিন্তু তাৰ ইমাৰ্জেন্সি ফিল ওলালে তো হেতু কাৰণে গ'ল অফিচলে। আৰু মই ভাবিছো আজি মামাহঁতৰ ঘৰলৈকে যাম। মামায়ে ফোন কৰিলে আমাৰ ঘৰলৈকে মামাহঁতে নিবলৈ আহি আছে। তো মই পটাপট গা চা ধুই ভালকে ৰেডি হৈ লৈছো। বেছি একো মেকআপ চেকআপো কৰা নাই যে কাৰণে ভিডিঅ' বনোৱাও নাই। আৰু আপোনালোকৰ চাগে আমনি পাই গৈছে যে মই মেকআপৰ যিমানে ভিডিঅ' দিবলৈ লৈছো আজিকালি। তো সেইটো কাৰণে আজি মেকআপৰ একো তেনেকুৱা বনোৱা নাই। বাকি কুৰ্তা পিন্ধি লৈছো, পেণ্ট। একচুৱেলি ড্ৰেছ পিন্ধিলে কি হয় আহোঁতে ঠাণ্ডা লাগে যে, সেইটো কাৰণে মই আজি ভাবিছো চেলোৱাৰকে পিন্ধি লৈছো। আৰু বাকি ওপৰত এইটো জেকেট হোৱাইট এটা পিন্ধি লৈছো আৰু চুৱেটাৰ মই লৈ গৈছো। অহা টাইমত পিন্ধি ল'ম চক্স, তেনেকৈ এতিয়া নাই লোৱা কাৰণ ৰ'দ দি আছে। আৰু এয়া তো এতিয়া মামাৰ কাৰণে ৰখি আছো। খানা তাতে গৈ খামগে। এতিয়া 1:30 বাজি গৈছে। মামা আহি পাবহি এতিয়া। ঘৰৰ পৰা ওলালে মামা, আৰু মামাহঁতৰ ঘৰৰ পৰা গাড়ী গৈ আছে। ৱেইট মামাহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ হাৰ্ডলি 10 মিনিটছ লাগে, একদম ওচৰতে হয়। তো সেইটো এটা মোৰ প্ৰফিট হৈছে, মামাহঁতৰ ঘৰলৈকে যাব পাৰোঁ পটাপট, আৰু অকণমানজনীও থাকে। আৰু সেইটো কাৰণে ভাবিছোঁ আজি আপোনালোককো মামাহঁতৰ ঘৰখনো দেখাই দিম ধুনীয়াকৈ মানুহখিনি। তো এয়া আহি ৰখি আছোঁ মামাৰ কাৰণে। সি আহি পোৱাহি নাই মামা। মামাৰ কাৰণেকে ৰখি আছোঁ, আহিছে নেকি চাই। চুৱেটাৰ এটা লৈ লৈছোঁ, হাইনেক এটা ইয়াৰ তলত পিন্ধি ল'বলৈ। বাকী বেগত ক্ৰীম লৈ লৈছোঁ আৰু লিপষ্টিকটো লৈ লৈছোঁ। জানি আৰু ছোৱালী মানুহক দুটা বস্তু দৰকাৰ হয়েই। একো নাই, গৈ পাই লওঁ, তাৰপিছত আপোনালোকক ভিডিঅ' কৰি দেখাম। আৰু একচুৱেলি কি হ'লে যে ভাবিছিলোঁ ডিকিৰ লগত পাছবেলা অলপমান ওলাই মেলি যাম। তো সি অহালৈকে দেৰি হৈ যাব। তাৰপিছত যাবলৈ হ'লে আপোনাৰ আহি পিনি আকৌ আজি যিহেতু 31st, অলপ স্পেচিয়েল কিবা কিবি বনাবও থাকে আৰু বনাবলৈ মনো যায়, ভালো লাগে। তো সেইটো কাৰণে ভাবিছোঁ সি আহিলে সিয়ে অকণমান ওলাই যাব, যি বস্তু আনিব লাগে আনি দিব। আৰু সেইটো কাৰণে মামাৰ লগতে এতিয়া যাওঁতে যি মোৰ বজাৰ আছে সেইখিনি কৰি মেলি ল'ম। আৰু কি আৰু মামাৰ কাৰণে ৰখি আছোঁ। ইফালে 2টা বাজিব হ'ল, মাহঁতে খাবই হ'ল। একচুৱেলি মামাক মই 1:30 বজাতে ফোন কৰিলোঁ। মই তেতিয়া গা চা ধুই আহিছোঁ আৰু প্ৰথমতে তাকে ফোন কৰি লৈছোঁ মামাকে যে আহ বুলি। মামায়ে কৈছে মই 10 মিনিটত পাই আছোঁ, তই আকৌ ৰেডি হ আকৌ দেই। মামায়ে মানে ভাবে মোক অকণমান দেৰি লাগে যে। তো সেইটো কাৰণে মই পটাপট ওলাই মেলি বেগত বস্তু চস্তু ভৰাই হৈ গ'ল, কিন্তু সি এতিয়ালৈকে আহি পোৱাহি নাই। মেবি সিও বাথৰুমতে আছিলে চাগে। আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাম। মই 31ষ্টৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ। একচুৱেলি মোৰ লাইটিং, আপোনালোকে গম পায় মই লাইট চাইট বহুত বেছিয়ে ভাল পাওঁ। তো এজোপা গছ লাইটিঙৰ মই অৰ্ডাৰ কৰিছিলোঁ, আজি আহি পালে এমেজনত। মই লিংকটো বা ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ল'ব পাৰিব। তো প্ৰডাক্টটো প্ৰথমতে দেখাইতো লওঁ আপোনালোকক। এইজোপা দেখিছেনে গছজোপা? এইজোপা আপোনাৰ এইটো এনেকৈ এক্সট্ৰাকৈ আহিছে। এইটো মই জইন কৰি লৈছোঁ তলত ষ্টেণ্ডডালত। এইটো আপুনি এনেকৈ ধুনীয়াকৈ এৰাই ল'ব পাৰে আৰু আপোনাৰ ফ্লেট হৈ আহে। এইটো আপোনাৰ নিজৰ হিচাপত আপুনি যিফালে দৰকাৰ সেইফালে লাইটখিনি এডজাষ্ট কৰিব পাৰে। এয়া চাওক, ধৰক মোক এই পিছফালে দৰকাৰ পিছফালে কৰিলোঁ। এইটো এনেকৈ বেকা বেকি কৰিব পাৰি। মই এনেই অকণমান সজাই পিনি থৈছোঁ আৰু ভালকৈ পিছতহে ঠিক ঠাক কৰিম। আৰু তলত আপোনাৰ এনেকৈ বেটেৰী লগাব পাৰে, বেটেৰী 3টা। আৰু আপোনালোকৰ গম পায় আৰু কাৰেণ্টতো দিব পাৰে ধুনীয়াকৈ, এডাল দিয়ে দিছে আপোনালোকক। খালি আৰু সেনেকৈ লগাই ল'লে হৈ যাব। আৰু মই লগাই পিনি এতিয়া আপোনালোকক এবাৰ দেখাই দিছোঁ বা ঝলক এটা, ভালকৈ পিছতে দেখাম। আৰু এয়া ৰ'ব, এইটো দেখিছেনে? এনেকৈ লগাই ল'লোঁ ইয়াত। তাৰপিছত ইয়াত যিটো অন বাটন আছে সেইটো অন কৰি দিলে হ'ব। মই চুইচে দিয়া নাই, দেখিছেনে? এইটো দেখিছে? ইমান ধুনীয়া লাগিছে নহয়, মানে মোৰ বেলেগ ধুনীয়া লাগিছে। ৰাতিপুৱাৰে আহিলে, তো ডিকিক ডিউটিলৈ যোৱাৰ আগতো মই দেখাইছোঁ, সিও কৈছে ভাল লাগিছে বুলি। ৰিয়েলি মানে বিৰাট ধুনীয়া লাগিছে। এইটো নিজৰ হিচাপত মই এডজাষ্ট কৰি ল'ব পাৰিম। আৰু পেকেটটো এইটো মই ইয়াতে থৈ দিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এইটো ট্ৰি আপোনাৰ নিজৰ হিচাপত আপুনি এৰেঞ্জ কৰি ল'ব পাৰিব। মই জাষ্ট উলিয়াই পিনি আপোনালোকক দেখাইছোঁ। আৰু মোৰ বিৰাট বেছি ভাল লাগিলে সেইদিনাখন চাই থাকোঁতে। মই ভাবিলোঁ এটা লওঁচোন বোলো, সেয়াই আৰু ভাল লাগিছে মোৰ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। তেনেকৈ চাই লওঁ, যিহেতু মামা অহাই নাই। ৰুম চুম লক কৰি একেবাৰে ওলাই দিওঁ। আৰু একো মামাহঁতৰ ঘৰলৈ গ'লে কি হয়, ঘৰ নিচিনা হৈ যায় ন। তো তাত পূৰা আড্ডা মাৰোঁ মাহীহঁতৰ লগত, বহুত বেছি ভাল লাগে। আৰু সেইটো কাৰণে ক্ৰীমটো জাষ্ট লৈ গৈছোঁ, কাৰণ মুখ চুখ ধুলে ক্ৰীমটো লগাব লাগিব। আৰু আপোনালোকে গম পায় মোৰ স্কিন ফাটে বুলি বহুত। জাষ্ট ক্ৰীমটো লৈ গৈছোঁ আৰু একোৱে নিয়া নাই। বাকী অলপমান পইচা লৈ গৈছোঁ, মোৰ বস্তু কেইটামান কিনিবলৈ আছে। আৰু এয়া জানেই আৰু দেখালে কি কিনিছোঁ। এতিয়া পটাপট মাহঁতৰ পাওঁগৈ ব'লক। মা একচুৱেলি নামলৈ গ'ল, তো পাপাই অকলে এতিয়া বাঢ়ি পিনি ভাত খাব। তো পাপাকে আপোনালোকক দেখাই দিছোঁ কি কৰি আছে।
এয়া মই আপোনাৰ পেষ্ট্ৰি ব্ৰেড এইবোৰ কিনিব সোমালোঁ আৰু মামাহঁতৰ ঘৰৰ কাৰণেও ব্ৰেডকে লৈ ল'লোঁ। ইয়াত আপোনাৰ পিঠা চিঠা চব পায়, মুড়ি লাডু চব পায়, সেইটো কাৰণে মোৰ ইয়াত ভাল লাগে সোমাই। 31st যিহেতু তো সেইটো কাৰণে বজাৰত চাওকচোন কেনেকুৱা মানুহ চাই চাই পূৰা গৈ আছোঁ আৰু মই। এয়া জিমি মই যোৱাৰ লগে লগে একদম ফূৰ্তিত তাক ক'ব নোৱাৰা হৈ আছে। তুমি কি কৈছা ইয়াক? তুমি মই আহিলে বৰ ভাল পোৱা নি? হা কেনেকুৱা কৰিছে? মই জিমি বুলি গেটৰ বাহিৰৰ পৰা চিঞৰিছে নে? বলিয়া নিচিনা কি জ্বলালে তোক? হাই জিমু, হাই জিমু। সি পলিয়া হৈ গৈছে, কৈছে মই বেগটো লাষ্টত নমাই দিছোঁ, বেগটো ছিঙি দিব সি। অ' জিমু, জিমু, জিমু। ক'ত গ'লি তই? যাওঁগে মই যাওঁগে। যা দাদা চল যা। কেনেকুৱা কৰিছ যে তই কেলে? হা কি হ'ল আজি? আজি তই দাদা আছিলে জানে যে কেনেকুৱা কৰিছে চোৱা না দুদু। ঠাণ্ডা। কাইলৈ হেপী নিউ ইয়েৰ নহয়? কালি হেৰি তোমাৰ আজি ভোজ খাবা নাই তুমি? 30 তাৰিখে হেৰি হ'ল নহয় তোমাৰ বাৰ্থডে 6 মান্থ হৈ গ'ল। বাবা 6 মান্থ হৈ গ'ল তোমাৰ। জিমু চাচোন চা। হাত কম দিবা দেই। কামুৰিছ যে কেলে? হা ধুনু কামুৰিছ যে কেলে? অ' জিমু ঐ মানে ধুনু বলটো লাহেকে হেৰি কৰিবে না। জিমু ইমানেই মৰম লগা নহয়, তাক যদি মাতে মানে ইমান বেছি মৰম কৰে, মোৰ মানে বহুত ভাল লাগি যায় আৰু তাক লগ কৰি পিনি। এইটো বল কা ইউ খাই দে বলটো খাই দে। সেইফালে যাওঁ এটা কালি ডিএনত তুমি ধৰি লোৱাচোন মই মাক সুধি আহো। কি সুধিব যোৱা? চকলেট তাক খাওঁ নে নাখাওঁ সুধিবলৈ কৈছে মাক। মই খুলি দিম, তুমি খাবা নি? Yes, di diam aja. Tuh YouTuber di diam aja. Tuh YouTuber di diam. These two for foodies. Aku itu মোক দাদা দিছে হ্যাপি বার্থডে। এয়া ডাঙৰ মামা ল'ৰাটোৱে খৰিখিনি মিলাই আছে ৰাতি জুই ফুৱাবৰ কাৰণে। এয়া ধুনুৱে চাই আছে আৰু ধুনুৱে টুপিটো সি আপোনাৰ ছিকিম গৈছিলে তাৰ পৰা তাইলৈ লৈ আহিছে। খাই দে মতে খাই দে। কি দেখিছিলি? কি দেখিছিলো তই? হা তই কি খাইছ? মই জল খাই। তই স্কুটি চলাবা নি জিমু? স্কুটি চলাবা? অ চলাব দিছে উঠিছে। ও বুজি পাইছে স্কুটি কথা কৈছে। ভিডিঅ' কৰি দে। এ ধৰ স্কুটি চলাবা না তুমি? ধৰা স্কুটি ইয়াত বাবা স্কুটি। ও ধুনুবা কটা মই নহয় ধুনুবা কটা। মই স্কুটিতে বহি আছো, সিও মোৰ ওচৰতে বহি আছে। ধুনুৱে ভিডিঅ' অকণমান কৰি দিছে। মামা ঘৰলৈ গ'লে আমি এনেকৈ পুৰা কথা পাতি গোটেইকেইজনীয়ে উৎপাত কৰি থাকোঁ আৰু। মই নিপিন্ধে ফুলি চুলি, কেতিয়াবা মেখেলা চাদৰ পিন্ধিলে পিন্ধো। এতিয়া আমি অকণমান ওলাই গৈছোঁ, মই ধুনু মামী আৰু মাহী আমি চাৰিজনী।
ঘূৰি যাওঁতে আমি বিশালতে সোমালোঁ, অলপ বস্তু ল'ব লগা আছিলে আৰু মামাহঁতৰ ঘৰৰ পৰা ওচৰতে হয়, সেইটো কাৰণে তাতে সোমাই দিলোঁ আৰু। দুনুৱে কি এইবোৰ বেয়া পাওঁ নেকি শ্বাইন থকাবোৰ? এইখিনি আৰু সেইকেইটা বস্তু কেণ্ডেলছ ইমান মৰম লাগিলে সেইটো কাৰণে আৰু হেল্ল' সেই ঘৰ আহিলোঁ, আহি পাওঁতে মোৰ অলমষ্ট 8টাই বাজিব হ'ল। এতিয়া পটাপট আমি বনোৱাত লাগিছোঁ, কাৰণ আমি তাৰপিছত জুই ধৰিম বুলি ভাবিছোঁ। এতিয়ালৈকে চাই লওঁ কেনেকৈ কৰোঁ, তো কিটচেনত আপোনালোকক লৈ গৈছোঁ। হেল্ল', এতিয়া কিটচেনত আপোনালোকক দেখাম কি কি আইটেম বনাইছোঁ আজি। একচুৱেলি ফাৰ্ষ্টটো হৈছে তন্দুৰী চিকেন, এটা ফুল আৰু এটা হাফ অৰ্ডাৰ কৰিলোঁ আপোনাৰ বেলিয়ামিজৰ পৰা। আৰু বাকী মাছটো মাৰ দায়িত্ব, মায়ে বনাই আছে। এইফালে মাছৰ জোল আৰু বেঙেনা ফ্ৰাই কৰিম। তাৰপৰা এইফালে আছে ছাগলী ৰেডি হৈ আছে আৰু ছাগলী বনোৱা হৈ গ'ল। তাৰপিছত এইফালে মাছৰ জোল আৰু মাছ ফ্ৰাই, বেঙেনা পুৰিম। এইফালে বেঙেনা উলিয়াই থৈছোঁ। তাৰপিছত হয়তো ফ্ৰাই কৰিব পাৰোঁ, চাই লওঁ কি কৰোঁ। বাকী তন্দুৰী মোৰ ফেভৰেট। আচলতে কি হয়, ঘৰত যিমানেই ট্ৰাই নকৰোঁ একদম কিনাটোৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে, সেইটো কাৰণে ডাইৰেক্ট অৰ্ডাৰে কৰি দিছোঁ। মই এতিয়া চিকেন বনাব লৈছোঁ। হেল্ল', সেই জাষ্ট ৰুমলৈ আহিলোঁ, বাচন চাচন চব ধুই মেলি একদম আজৰি কৰি আহিলোঁ। ডিকি অলপ ওলাই গৈছে, তো সেইটো কাৰণে ভাবিলোঁ ৰুমতে আমি খানা খাম, মানে অকণমান দেৰিকৈ খাম আৰু 12টা বজাত। মাহঁত যিহেতু শুবলৈ লৈছে, সেইটো কাৰণে আমি কিটচেনৰ পৰা খানা মই চব অৱস্থা তলত চব ইয়ালৈ লৈ আহিলোঁ। তো সি আহিলে আমি ধুনীয়াকৈ আৰামছে 12টা বজাত খাম আৰু মাহঁতক খুৱাই বোৱাই ল'লোঁ। তাৰপিছত বাচন চাচন যি আছে চব সামৰি ল'লোঁ, কাৰণ কেলৈ আকৌ খাই বৈ ইমান দেৰিকৈ ধুব মানে নোৱাৰি আৰু বাকী এতিয়া পটাপট এইখিনি মই সামৰি লওঁ। তাৰপিছত এয়া মায়ে থাল এনেকৈ বাঢ়ি বাঢ়ি দিছে, ঢাকি থৈছোঁ। এয়া মই পেষ্ট্ৰি লৈ আহিছিলোঁ। তাৰপিছত এয়া আছে চিকেন টিকেন, এইখিনি দিছোঁ চাওকচোন। অলপ ধুনীয়াকৈ সজাম বুলি ভাবিছোঁ। এতিয়া পটাপট সেইখিনি কৰি লওঁ, সি আহি পাবহি নহ'লে। এতিয়া এখন পাৰি ল'লোঁ, তাৰ ওপৰত এতিয়া কুইল এখন পাৰি দিম, তেতিয়া কোমল হ'ব। এইখনো কুইল হয় কিন্তু পাতলা হয় এখন অলপ বেছি। এতিয়া এখন পাৰি দিম, এইখন অলপ ডাঠ হয় কুইলখন, এইখন পাৰিম দিলোঁ। এতিয়া ইয়াৰ ওপৰত হোৱাইট বেডশ্বীটখন পাৰিম। সেয়াই আৰু মোৰ কাম আজি। লগাই লৈছোঁ অলপমান, আপোনালোকক দেখাওঁ। এইটো এতিয়া ধুনীয়াকৈ ঠিক ঠাক কৰিম আৰু অলপ এজনী মোৰ অৱস্থা চাওকচোন। তাৰপৰা এইফালে চকলেট আছে, চকলেট থ'ম। তাৰপিছত কেণ্ডেলছ আনিছিলোঁ যে, সেই কেণ্ডেলছো লগাম। এয়া ধুনীয়া ধুনীয়া এয়া সজাইছোঁ, দেখিছেনে? মানে কেণ্ডেলকেইডাল ডাইৰেক্ট এনেকৈ আছে হা। মই কাৰণে ভাবিছোঁ গলি পিনি আকৌ তলতে পৰিব নেকি, এইটো কাৰণে এনেকুৱা যিকেইডাল মোৰ ওচৰত আছিলে তাৰ এইটো খুলি পিনি তাৰ ওপৰত দিছোঁ। দেখাম দেই আপোনালোকক। এয়া চাওক কি চিষ্টেম কৰিছোঁ মই। এয়া চাওক, দিছে চাওক ধুনীয়াকৈ কেণ্ডেলকেইডাল সজাই দিছোঁ। আৰু নিদিওঁ আৰু বেছিকৈ দিলে আকৌ নুমাবলৈ বৰ দিগদাৰ হয়। এইফালে লাইটিং দি পিনি আৰু এনেকৈ জ্বলি থাকিব। আৰু খালি মই কেণ্ডেলছকেইডাল অলপ দেৰিকৈ লগাই দিম। এইটো কৰ্নাৰটো খানা চানাখিনিতে ধুনীয়াকৈ এৰেঞ্জ কৰি লওঁ। মই এনেকৈ ট্ৰেতে এৰেঞ্জ কৰি ল'ম ধুনীয়াকৈ, নহ'লে দেখিবলৈ অলপ কিবা লাগে যে। তো ধুনীয়াকৈ এনেকৈ এৰেঞ্জ কৰি দিম, তেতিয়া থ'বলৈও মোৰ সুবিধা হ'ব ছাইডত, তেতিয়া পৰি মেলি নাযায় আৰু খানা এনেকৈ। আজি ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ। যদি চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল স্মাইল উইথ নিহাৰিকা। বাই বাই।